ঠাইখনৰ নাম হ'ল কালি ব্ৰিজ বুলি কয়। কি হৈছে ইয়াত? ইয়াত গাড়ীৰ ওপৰত লাগিছে নে কিবা চাইড লাগিছে। তেল পৰি আছে নেকি? তেল পৰি আছে। কি তেল আছে? এইটো ডিজেল বুলি হয়। ঠাইখনৰ নাম কালি ব্ৰিজ থানা খচুব পাৰে। ইয়াত ভয়ংকৰ ঘটনা হ'ব পাৰে না? হ'ব পাৰে, গেৰাণ্টি নাই। এতিয়া ইমান মানুহ জমি আছে আৰু গাড়ী ৰোড ক্ৰচিং হৈ আছে, ক'তবা গাড়ীও বা ক'তবা মানুহ লাগিব, সেইটো গেৰাণ্টি দিব নোৱাৰে। এই ফলত পুলিচ প্ৰশাসনো আছে। আপুনি পুলিচ আহি পাইছে ইয়াত? পুলিচ আহি গৈছে, পুলিচ আছে, অসুবিধা আছে। থানা খচুব পাৰে। ইয়াত ভয়ংকৰ ঘটনা হ'ব পাৰে না? হ'ব পাৰে, গেৰাণ্টি নাই। এতিয়া ইমান মানুহ জমি আছে আৰু গাড়ী ৰোড ক্ৰচিং হৈ আছে, ক'তবা গাড়ীও বা ক'তবা মানুহ লাগিব, সেইটো গেৰাণ্টি দিব নোৱাৰে। এই ফলত পুলিচ প্ৰশাসনো আছে। আপুনি পুলিচ আহি পাইছে ইয়াত? পুলিচ আহি গৈছে, পুলিচ আছে, অসুবিধা আছে।